সকল আজি মই পলাশবাৰী ইয়াতে 6 নম্বৰ ৱাৰ্ডৰ আজি বিহু সন্মিলনীত মই উপস্থিত আছোঁ। তাতে আমাৰ একদম অকণমান পুৰণি গায়ক বুলি ক'ব পাৰি, তেখেতৰ মৰম জানকে ধৰি আমি বুকুৰ মাজতে বহুকেইটা গান শুনিছোঁ আৰু বহু গান আছে। আৰু তেখেত হৈছে অনুপম শইকীয়া আৰু আজি আমাৰ মাজত আহি উপস্থিত হৈছে। আৰু কেনে লাগিল পলাশবাৰীত আহি জাষ্ট পাইছোঁ। প্ৰথমতে তোমাৰ ইউটিউব চেনেলটোৰ জৰিয়তে সমূহ ৰাইজলৈ ৰঙালী বিহু হিচাপে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বসন্তই সকলোকে কঢ়িয়াই আনক সুখ শান্তি সমৃদ্ধি সম্প্ৰীতি সকলোখিনি। গতিকে পলাশবাৰীত এতিয়া আমি অনুষ্ঠান কৰিম। আমাৰ মিউজিচিয়ানসকলে ইতিমধ্যে ইনষ্ট্ৰুমেণ্ট ঠিক ঠাক কৰি আছে। গতিকে তোমাকো লগ পাই ভাল লাগিব আৰু তোমাৰ চেনেলটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। এইখিনি আৰু মোৰ ফালৰ পৰা সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু ভিডিঅ'টো এইখিনিয়ে, সৰুকৈ এটা ভিডিঅ' বনাই দিলোঁ আৰু তেখেতক লগ পাই মই নথৈ আনন্দিত। আৰু লগ পাবৰ কাৰণে বহুত হেঁপাহ আছিলে। তেখেতৰ গান আগৰ পৰাই শুনি থাকোঁ, এতিয়াও মোৰ ফেভৰেট আৰু বহুত ভাল গায় আপুনি দেই, একদম ক'ব গ'লে অন্তৰ চুই যায়। তোমালোকে গম পাবা আৰু ঠিক আছে, আমি ঘূৰি এইখিনি কৰি থাকোঁ, সদায় তোমালোকৰ শুভেচ্ছা মৰম বিচাৰোঁ। গতিকে আজিও কামনা কৰিম সকলোৱে যাতে অনুষ্ঠান উপভোগ কৰি সুখী হ'ব পাৰে, যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি ট্ৰাই কৰিম, চেষ্টা কৰিম যাতে এটা সুন্দৰ পাৰফৰ্মেঞ্চেৰে আজিৰ অনুষ্ঠানটি জীপাল হৈ পৰে আৰু সকলোৰে আশীষ কামনা কৰিছোঁ। থেংক ইউ।